কাতি মাহতো ইমান গৰম পৰিছে, ফেন চলাই চলাই থাকিবলগীয়া হৈছে। ইমান ৰ'দ হৈছে কি ক'ব আৰু। ঠাণ্ডা দিননো কেতিয়া আহিব জানো, গৰম দিন নোযোৱাই হ'ল দেখোন। আৰু এইফালে চৰাইকেইটা খেলি থকা দেখি মই ভিডিঅ' কৰি আছিলোঁ। বগা নিচিনা চৰাইটো তাৰ গা বেয়া হৈ আছিলে, সি মাজত সোমালে। মই ভাবিছোঁ খেলি আছে, কিন্তু খেলি থকা নাছিলে। সি সেই তাত সোমাই মৰি আছে। বেয়াও লাগে নিজে পোহা বস্তু এনেদৰে মৰি থাকিলে, বহুত এনেকৈ কিবা গা চা বেয়া হ'লে মৰি যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনালোঁ। এয়া দেখিছেনে মই কি কৰিব লৈছিলোঁ? গাখীৰ অলপ আছিলে, 1.5 লিটাৰমান লৈছোঁ গাখীৰ। এইখিনি মই এতিয়া পগাই পগাই কি বনাম চাওকচোন। চেনি দি দিছোঁ, চেনিহে পগাই পগাই। এই ধৈৰ্য থকা মানুহে কৰিব পাৰিব। মোৰ একদম অশান্তি লাগি গ'লগৈ আৰু কৰোঁতে পগাই থাকোঁতে। তাৰপৰা লাষ্টত উপায় নাপায় বেচন অকণমানো দি দিলোঁ সোনকালে হওক বুলি। বেচনখিনি ঘিউত অকণমান ভাজি লৈছোঁ কেঁচা গোন্ধটো যোৱালৈকে। তাৰপিছত এয়া পগাই হৈছেগৈ। 2 ঘণ্টামান কিজানি পগাইছোঁ দেই এনেদৰে। আৰু লাষ্ট মমেণ্ট এয়া হ'লগৈ মোৰ আৰু দেই। এয়া আমনি লাগি গ'লগৈ আৰু সেয়া পগাই থাকোঁতে। আৰু এয়া কাঁহী এখনত ঘি অকণমান সানি লৈছোঁ, তাতে উলিয়াই ল'ম। এইখিনি উলিয়াই লৈছোঁ। আৰু এইখিনি মই ঠাণ্ডা হোৱাৰ পাছত এয়া বনাই লৈছোঁ। আৰু অকণমান কোমল হ'ল, কোমল অকণমান ভাজিব লাগিছিলে নেকি বেছিকৈ। আৰু এয়া মোৰ পেৰা বুলিয়ে ধৰক, আৰু খাবলৈ ভালেই হৈছিলে বাৰু। আৰু এয়া গধূলি হ'লহি, এয়া দেৱালী পূৰা বম ফুটাইছে, ফুলজুৰি এইবোৰ কিবাকিবি ফুটাই আছে। সেইখিনি ল'ৰা ছোৱালী মই আঁতৰৰ পৰা মৰা, আৰু এইডোখৰ মুছলিম এৰিয়া হয়, সেই মুছলিম ল'ৰা ছোৱালীখিনিয়ে কৰিছে সেইবিলাক। ময়ো ৰুমত সেয়া চাকি বন্তি আৰু মম কেইডালমান জ্বলাই দিছোঁ, ভগৱানৰ ওচৰতো দিছোঁ এনেকৈ। তাৰপিছত এয়া দোকানত এইডাল আকৌ সেই কাৰেণ্টত চলে। তেল দৰকাৰ নাই আৰু, তেল ঘিউ এইবিলাক একদম কাৰেণ্টৰ পৰা ইমান ধুনীয়া বস্তু ওলাইছে আৰু কি ক'ব। এইবিলাক এইটো আকৌ এয়া বেটাৰী চিষ্টেম, বেটাৰী হেৰিয়ত চলে মম। এইটো কি বস্তু ওলাইছে। আৰু পানীৰ চাকি দেখুৱাম এতিয়া, ৰ'ব। তাৰপিছত এয়া আকৌ চাকি দেখিছেনে, পানী দিলেহে জ্বলে। এয়া মই পানী দি পেলাই জ্বলাইছোঁ, দেখিছেনে। তেল দৰকাৰ নাই আৰু, পানী দিলেই হ'ব। সেয়া পানীতে জ্বলি আছে। এয়া ৰাতি আকৌ অমাৱস্যা ভাত নাখাওঁ, সেইকাৰণে মই সেই ৰুটি বনাইছোঁ। ৰুটি মানে বোলো 2টামান আলু পৰঠাকে বনাওঁ বুলি ল'লোঁ। ভালকৈ নাজানো, তথাপি এয়া কৰিছোঁ। পিঁয়াজ নহৰু নিদিয়াকৈ বনাইছোঁ, জলকীয়া এটা দি দিছোঁ অকণমান, জলকীয়া গুড়ি এনেকৈ। আৰু ঘিউ অকণমান দি বনাইছোঁ। আৰু ঘিউটো জুইৰ ওচৰত থওঁতে বেকাই হৈ থাকিলেগৈ। আপোনালোকে এনেদৰে বনায়নে? আৰু বনাই যদি জনাব। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'খিনি আপোনালোকে প্ৰথমে চাবলৈ পাব। আৰু এইফালে এয়া মোৰ আলু পৰঠা হৈ গ'ল, আৰু লগত আছিলে বুট দালি। আলু পৰঠা আৰু বুট দালি তেনেকৈ অমাৱস্যা ৰাতি খালোঁ। তাৰপিছত এয়া পাছদিনা সন্ধিয়া হয়, আৰু পোহৰটো সদায় থাকেই বাৰু। তাৰো বিভিন্ন ৰকমৰ লাইটিং কৰি ৰাখিছে। আৰু একদম মই ৰুমৰ পৰাই ধুনীয়াকৈ চাই থাকিব পাৰিছোঁ আৰু সেইবিলাক কালাৰৰ এইবিলাক ফুলজুৰি ফুটাইছে মেলিছে। মই ধুনীয়াকৈ ৰুমৰ পৰাই চাই আছোঁ। আৰু আটা অলপ আছিলে মঠি থোৱা, তাকে পুৰি অলপ বনালোঁ। ছোৱালীজনীও আহিলে, লগতে সিহঁতৰ বায়েকহঁতো আহিলে। আমি গোটেইকেইজনীয়ে মিলি বুট দাইল আৰু পুৰি তেনেকৈ খালোঁ। বিশৃংখল পাৰ্টি। ভিডিঅ'টো ইমানতে সামৰণি মাৰিব খুজিছোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই। হেনো বিয়ে হৈয়ে গৈছে। কাৰ সাথে গম পানে? দাদু সাথে হেনো বিয়ে হয়ে গেছে। এই যে খাও সবাই।